হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ সকলোৰে ভাল। আৰু খবৰ আজি মোৰ বহুত বেছি ভাল, কাৰণ থাম্বনেইল চাইটো গম পাইছেই। আৰু এয়া মই ঘিলামৰা তিনিআলি পাইছোঁহি। আৰু মোৰ ৰূপটো চাওকচোন, ইমান যে স্পীড গৈছে নহয়, কেনেকুৱা হৈ গৈছে চাওক। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হ'ল 31 ডিচেম্বৰ 2023 চনৰ। কাইলৈৰ পৰা 2024 চন সোমাবই যিহেতু। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ সৰিয়হৰ ফুলবোৰ ফুলি আছে। চবফালে অকল হালধীয়া হালধীয়া। আৰু গৈ গৈ মই পাইছোঁগৈ ঢকুৱাখানা। এইটো তেল ডিপুটোত সোমাইছোঁ, তেল অলপ ভৰাই লওঁ। তাৰপাছত আমি আহি আছোঁ এয়া ঢকুৱাখানা চাৰিআলি পালোহি। তাৰপাছত আমাক যিহেতু মাতিছিলে কাইজান একাডেমীত, চ' আমি তালৈকে বুলি গৈছোঁ। আৰু আজি আছিলে দেওবাৰ, মানুহ বৰ বেছি নাছিল, দোকানবিলাকো বন্ধ আছিল। আৰু মই যিমান দেখিলোঁ প্ৰায়বিলাকেই স্কুটি আনিবলৈ গৈছিলে। পামগৈ এতিয়া কাইজান একাডেমী। আৰু এইজনী মোৰ লগৰ এজনী আহি আছিলে টমটমখনত। আৰু এয়া হ'ল ফাট বিহুতলী। আমাৰ ইয়াতে ফাট বিহু পাতে ঢকুৱাখানা। আৰু এয়া মই পালোহি, পাই লাইন পাতি আছোঁ আমি। লাইনটো বাৰু বহুত বেছি পাছত হ'লোঁ দেই। এনেকৈ হ'লে আজি কি হয় হ'ব আৰু। সেইবিলাক স্কুটি চাওক, কিমান স্কুটি আছে নহয়। আৰু একেবাৰে লাষ্টত হ'লোঁ জানেনে, আজি চাগে ৰাতিয়ে হ'ব নেকি। কিন্তু তাৰ মাজতে লগৰ কেইজনীমান আগত লাইন পাতি আছিলে, আৰু আমি দুজনী গৈ মাজত সোমাই দিলোঁগৈ। মাজত নহয় বাৰু, একেবাৰে আগতে সোমাই দিলোঁগৈ। এইকেইজনী আমাৰ লগৰকেইজনী। আৰু মই গেটৰ সন্মুখত ৰৈ আছোঁ। মই বাৰু বহুত জলদি পালোঁ দেই। যদি মই একেবাৰে লাষ্টত থাকিলোঁ হয়, মই আজি স্কুটি ৰাতিয়ে আনিবলগীয়া হ'ল হয়। আৰু এইফালে ডকুমেণ্টছবিলাক জমা দি লওঁ, তাৰপাছত স্কুটি লৈ আপোনালোকক দেখাই আছোঁ। আৰু এইফালে আমি ৰৈ আছোঁ, দাদাকেইজনে স্কুটিকেইখন লৈ আনিব গৈছে, আমাক তাতে যাব দিয়াই নাই। আৰু মই আহিলোঁ, মোৰ স্কুটিখন এইখন দেখিছেনে? মোৰ নাম ঝৰ্ণা গগৈ। আৰু এইফালে বাজনীয়ে মোক বুজাই আছে চাৰ্ভিচিং কৰিবৰ কাৰণে। ব'লক মই ওলাই দিওঁ ইয়াৰ পৰা। মই স্কুটি উলিয়াই আনিলোঁ, আৰু এইফালে হেলমেটটো লগাই ল'লোঁ। স্কুটিখন বাৰু ঠিকেই আছে, কিন্তু হেলমেটটো লেডিজ হেলমেট নিদিলেই। আৰু মই এইফালে চিট বন্ধই কৰিব পৰা নাই। আৰে চিট বন্ধকৈ হৈ গ'ল, আৰু এবাৰ ঘৰলৈ যাওঁ। আৰু অলপ আহি মই তেল ভৰাই ল'লোঁ, যিহেতু তেল নাছিলেই। আৰু এইফালে তেলটো ভৰাই লওঁ। তাৰপাছত মোৰ লগৰজনী চিটটো বন্ধ কৰিব নোৱাৰা হৈ গ'ল। চাওকচোন কি হ'ল। আৰু যেনে তেনে আমি চিটটো বন্ধ কৰিলোঁ, কৰি কিনে মই ভাবিছোঁ মিঠাই কেইটামান ঘৰলৈ লৈ লওঁ। আৰু আজি যিহেতু দেওবাৰ আছিল, হোটেলবিলাকো বন্ধ আছিল, মানে ভাল মিঠাই নায়েই। মই মিঠাই কেইটামান লৈ ল'লোঁ। তাৰপাছত গৈ আছোঁ এইবাৰ ঘৰলৈ বুলি। আৰু মোক এৰি থৈ পেলাই আগত গুচি গ'ল, মই পাছত মানে মই যিহেতু ভিডিঅ' কৰি আহিছোঁ তো, অলপ লাহে লাহে আহিছোঁ। আৰু এইখন আজিতো মই প্ৰথম চলাইছোঁ ন, আগৰখনো মোৰ বেলেগ আছিল চলাবলৈ, এতিয়াখনো অলপ বেলেগ। মোৰ আগৰখন অলপ চাপৰ আছিল, কিন্তু এইখন অকণমান মই ওখ পাইছোঁ।
আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মামাই দিয়া স্কুটি পাই গ'লোঁ আৰু এইফালে অকণমান আহি ৰ'লোহি। মানে জলহস্তী এটা ওলাই আহিছে। এইটো মোৰ জলহস্তীটো। ভাবিলোঁ লগ কৰি যাওঁ, মানে স্কুটি আনিব যাওঁতে লগ কৰিছিলোঁৱে বাৰু, তথাপি অহাৰ পাছত দেখুৱাইছোঁ। আৰু মই আহি পাই গ'লোহি ঘিলামৰা। তাৰপাছত আকৌ মিঠাই কিনিবলৈ বুলি সোমালোঁ, কাৰণ তাত মিঠাই ভাল নাপালোঁৱে। আৰু এইফালে মায়ে দিলে মোক 500 টকা এটা মিঠাই ল'বৰ কাৰণে। তাৰপাছত ভণ্টিহঁতক লৈ পেলাই পেহীহঁতৰ ঘৰলৈ বুলি গ'লোঁ। মই ঘৰত সোমোৱাই নাই, পেহীহঁতৰ ঘৰলৈ বুলিয়ে গৈছোঁ বাৰু। পেহীহঁতৰ ঘৰ পালোহি। মই ভাবিলোঁ স্কুটিখন ইয়াতে ৰখাওঁ। তাৰপাছত পেহীৰ ল'ৰাটো, মানে মোৰ ভাইটি, সি আহি স্কুটিখন ভিতৰলৈ লৈ যাব গৈছে। চাওকচোন কেনেকৈ যে দৌৰি গৈছে, এইকণেই হ'ল ফূৰ্তি। তাৰপাছত স্কুটিখন মই ভিতৰলৈ নিবলৈ বুলি ল'লোঁ। সি বেচেৰাই পাছত ধৰি যায়, চাবচোন। আৰু এইফালে যে ভিডিঅ' কৰিছে, এইজনী মোৰ ভণ্টি। আৰু চাব দেই সি কেনেকৈ দৌৰি আহিব। এয়া, আৰু মই ইমান হৰ্ণ মাৰিছোঁ, পেহী ওলাই অহা নাই। এয়া পেহীয়ে স্কুটিখন এপাক চলাই চালে। মামা স্কুটি পাই গ'লো। এনেকৈ গামোচা আনি ইয়াত ভিতৰত গাঁঠি এটা দি দে। প্ৰথম গামোচা দে এখন। মেৰা গামোচা। তেতিয়া ভাল লাগে, একদম হিৰ' লৈছে। আৰু এইবাৰহে মই ঘৰলৈ বুলি আহিলোঁ। এয়া ঘৰত সোমালোঁ। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। এয়া মিঠাই আনিছোঁ আইতালৈ বুলি। আইতাই কান্দি দুখ কৰিছে, ভণ্টি মই স্কুটিখন চাব পামনে? কাৰণ আইতাই খোজকাঢ়িব নোৱাৰে, ধৰি নিব লাগে। স্কুটিখন আছে আগফালে। আৰু যি কি নহওক, নাতিনীয়েকে স্কুটি পাইছে ন, চাবতো মন যাবই। স্কুটি এবাৰ ধূপ লগা আনতে পৰিছিলে, মনত আছেনে? নালাগে বাদ দে। মই আকৌ আহিলোঁ মিঠাই নিবলৈ বুলি। মিঠাই অলপ লৈ লওঁ, কাৰণ সেইখিনি মিঠাই খতমেই হ'ল। এইফালে স্কুটিখন আকৌ পূজা কৰিলোঁ ধুনীয়াকৈ। এয়া গামোচা, চাওক না কেনেকুৱা লাগিছে ক'ব হা। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে। আৰু এইফালেও লৈ আহিলোঁ মই মিঠাই। আৰু এই যে দক্ষিণাটো দেখিছে, এইটো মই নামঘৰত দি থৈ আহোঁগৈ। নতুন স্কুটিখন লৈ যাম বাৰু। নামঘৰটো ওচৰতে আছে, বেছি দূৰ নহয়। আৰু এতিয়া ৰাতি হ'ল, আৰু এইফালে মাংস কাটি আছে। মাংস পিচ যে আপোনালোকক দেখাইছোঁ মই। মাংস পিচ ভালদৰে লক্ষ্য কৰকচোন, মাংস পিচটো লৰি আছে, চাওকচোন বাৰু।
আৰু এইফালে মই কাটি দিলোঁ পিঁয়াজ পিঁয়াজো আছে বিলাহী আছে এয়া মাংস আৰু এইখিনি মই আদা নহৰুখিনি পেষ্ট বনাই ল'লোঁ এইখিনি আলু ফ্ৰাই কৰি আছে মাংসত দিবৰ কাৰণে আৰু এইখিনি ভাজি এইফালে চালাডৰ কাৰণে কাটি আছে তাৰপাছত এইফালে মাংসটো বনাই দিলে ভাত শাক চব হৈ গ'ল আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ আকৌ এবাৰ আপোনালোক সকলোলৈকে হেপী নিউ ইয়েৰ 2024